Sahi Technology Channel অন্য এটি ভিডিও লৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছো। আজি এলাৰ্ম ডিসলকৰ বিষয়ে জনাম আৰু এই ভিডিওটোত এলাৰ্ম ডিসলক কি আৰু যদিহে আপোনালোকৰ এখন বাইক আছে আৰু সেই বাইকৰ যদি ডিস্ক আছে সেই ডিস্কত আপোনালোকে এই লকটো লগাব পাৰিব আৰু আপোনালোকে যদি কেতিয়াবা ব্লেক থাই যায় তেতিয়াহলে এনে হ্যান্ডেল লক কৰাৰ উপৰিও এই লকটো যদি কৰি দিয়ে তেতিয়াহলে আপোনালোকৰ বাইকখন নলাব আৰু এই বাইকখন এই লক্ষণ লগালে এলাৰ্ম বাজি উঠিব আৰু এলাৰ্ম বাজি উঠিলে হয়তো বহুত কেইজন মানুহে গম পাব তেতিয়াহলে চোৰে বাইকখন আপোনাৰ বাইকখন চুৰি কৰি ল'ব আৰু নোৱাৰিব আৰু এই লক্ষণ এতিয়া কি কৰি আছো এতিয়া এই লক্ষণৰ বিষয়ে আপোনালোকক সবিশেষ জনাম আৰু এই লক্ষণ এইটো লক হয় এলাৰ্ম ডিসলক হয় এইটো এলাৰ্ম বাজি উঠিব সব ইয়াত এলাৰ্ম ডিসলক হয় আৰু ইয়াৰে চাবি আছে দুটা এনেকুৱা চাবি আপোনালোকে দুটা পাব দুটা চাবি আছে আৰু এটা আপোনালোকৰ এইটো দিয়া আছে আৰু ইয়াৰ সহায়ত আপোনালোকে খুলি বেটাৰী আছে বেটাৰীবোৰ চেঞ্জ কৰিব পাৰিব গতিকে লক এতিয়া কেনেকৈ কৰিব এতিয়া লক কৰিবলৈ হলে আপোনালোকে ইয়াতে টিপা মাৰিব লাগিব টিপা মাৰিল এতিয়া টিপা মাৰাৰ লগে লগে আপোনালোকৰ লক হৈ গল আৰু এতিয়া যদি অলপ যদি বেকা কৰাৰ লগে লগে এলাৰ্মটো বাজি উঠিব এলাৰ্মখন বাজি উঠিল কিমান শব্দ হয় আপোনালোকে নিজে চালে গম পাব এইখিনি এলাৰ্ম বাজি উঠিব আৰু যেতিয়া এলাৰ্ম বাজি উঠিব তেতিয়া হয়তো বহুতে গম পাব আৰু আপোনাৰ বাইকখন চুৰি কৰি ল'ব নোৱাৰিব আৰু এতিয়া আনলক কেনেকৈ কৰিব এতিয়া আনলক কৰিবলৈ হলে প্ৰথমতে ইয়াৰে এইটো চাবি আছে এই চাবিৰে আপোনালোকে আনলক কৰিব পাৰিব গতিকে আনলক কৰিব পাৰিব আৰু এতিয়া আমি বাইকত কেনেকৈ লক কৰিব আৰু সেই বিষয়ে জনাম এই লকখন এতিয়া আমি গাড়ীত লগাম আৰু আপোনালোকৰ গাড়ীত লগাব পাৰিব যদি আপোনালোকৰ গাড়ীত ডিস্ক ব্ৰেক আছে গতিকে কেনেকৈ লগাম সেই বিষয়ে জনাম আৰু লগাবলৈ হলে এই ডিস্ক ব্ৰেকত এইটো ইয়াতে ডাইৰেক্ট এইটো ইয়াতে সোমাই দিব লাগিব এইটো ইয়াতে সোমাই দিয়া হল চাওক এতিয়া ভালকৈ চাই লওক এইটো ইয়াতে সোমাই দি ইয়াতে টিপা মাৰি দিয়া হল আৰু এইটো আপোনালোকৰ লক হৈ গল আৰু এতিয়া যদি গাড়ীখন অলপ স্লাইড লৰচৰ কৰে লৰচৰ কৰিলে এই এলাৰ্মখন বাজি উঠিব স্লাইড কৰি দিছো বাজি গল এটা অলপ লৰচৰ কৰিব লাগিব স্লাইড লৰচৰ কৰিব লাগিব এটা অলপ লৰচৰ হলে এইটো এলাৰ্মখন বাজি উঠিব এলাৰ্মখন বাজি উঠিল এটা হাতেৰে খোলাত অসুবিধা হৈছে গতিকে এবাৰ খোলা হ'ব গতিকে লক্ষণ খোল খালে আৰু আপোনালোকে যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব থ্যাংক ইউ ভেৰি মাছ ফৰ ৱাচিং